নমস্কাৰ দৰ্শকসকল, জয় আই অসম, জয় জুবিন দা। বাতৰি ভাল পাই যদি আগুৱাই যোৱাত সহায় কৰিব। ১ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা, জাতি মাটি ভেটিৰ বাবে কাম কৰিম আৰু অসমৰ হিয়া আমঠুৰ জুবিন গাৰ্গকো ন্যায় দিম। সেইবাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু গৰিমা লগতে সদৌ অসমৰ জুবিন গাৰ্গ অনুৰাগীয়ে জুবিন গাৰ্গক ন্যায় বিচাৰিছিল, সেই আশা সফল হ'বই। ২ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা তদন্তৰ বাবে ৪ অক্টোবৰ আজি গঠন হ'ল ন্যায়িক আয়োগৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত ন্যায়িক আয়োগ গঠনত অনুমোদন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ। জুবিনৰ মৃত্যুৰ ঘটনা ন্যায় দিবই অসম চৰকাৰে। ৩ নম্বৰটো খবৰ, শ্যামকানুৰ মহন্তৰ অসম আৰক্ষী আৰু SIT CID লগতে অসমৰ মুখ্যমন্ত্ৰীলৈ ভয় আৰু সংবাদ মাধ্যম ছ'চিয়েল মিডিয়াক দোষাৰোপ আৰু শ্যামকানুৱে কৈছে ভগ্ন স্বাস্থ্যৰ বাবেই জুবিনৰ মৃত্যু হোৱা বুলি। তাকে কৈ বাচিবলৈ বিচাৰিছিল শ্যামকানু। ৪ নম্বৰটো খবৰ, CID কাৰ্যালয়ত মুখ খুলিছে শেখৰজ্যোতি গোস্বামীয়ে। বিষ খুৱাই হত্যা কৰা হৈছিল জুবিন গাৰ্গক। সাগৰত অচেতন হৈ পৰা জুবিন গাৰ্গক নাক মুখেৰে ফেন ওলাইছিল। তাৰ পাছতো জুবিনৰ লগত থকাবোৰে গুৰুত্ব দিয়া নাছিল। ৫ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়াই মন্তব্য কৰিছে অহা ৭ অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনি হিতাধিকাৰী মহিলাসকলে ১২৫০ টকাকৈ লাভ কৰিব বা হিতাধিকাৰীসকলৰ বেংক একাউণ্টত ১২৫০ টকা চৰকাৰে দিব। ৬ নম্বৰটো খবৰ, জুবিন অনুৰাগী ঋষিৰাজ হাজৰিকা উদ্যোগত অভিযান। লখিমপুৰৰ ৰঙানদীত ৫২,০০০ জোপা নাহৰ পুলি ৰোপণেৰে জুবিন ফৰেষ্ট গঢ়ি তোলা সংকল্প। ৭ নম্বৰটো খবৰ, শিৱসাগৰত ছাত্ৰ সমাজ আৰু বহু দল সংগঠনৰ প্ৰতিবাদ। সিদ্ধাৰ্থ আৰু শ্যামকানুক অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলৈ দাবী জনাইছে। ৮ নম্বৰটো খবৰ, আজি ৪ অক্টোবৰ SITয়ে গৰিমা গাৰ্গক দিলে GMCHৰ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। এতিয়া জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰে নে নকৰে সেয়া গৰিমা গাৰ্গেহে জানে। ৯ নম্বৰটো খবৰ, পীযুষ হাজৰিকাৰ মন্তব্য, মাছ বেপাৰী হোৱা বেয়া কথা নহয়, কিন্তু কংগ্ৰেছে মাছ বেপাৰী নাম লৈ গোটেই অসমৰ সকলো বেপাৰীক অপমান কৰাটো বেয়া কথা হৈছে। ১০ নম্বৰটো খবৰ, গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য, জুবিনে মাত্ৰ এবিধ ঔষধ খাই আছিল, কিন্তু জুবিনৰ বেগত ৫বিধ বেলেগ বেলেগ ঔষধ কেনেকৈ উদ্ধাৰ হ'ল? এইটোৱে হৈছে ডাঙৰ প্ৰশ্ন। তদন্তত সকলো পোহৰলৈ আহিব। ১১ নম্বৰটো খবৰ, গুৱাহাটী চহৰ বানমুক্ত কৰিবৰ বাবে কেন্দ্ৰ চৰকাৰে ১২০০ কোটি টকা দিব আৰু অসমক বানমুক্ত কৰিবৰ বাবে অসমত ১৫টা জলাশয় খন্দা হ'ব। তাৰ বাবে কেন্দ্ৰ চৰকাৰে ৬৯২ কোটি টকা দিব। ১২ নম্বৰটো খবৰ, BTADত হাগ্ৰামা মহিলাৰীয়ে BJPক চৰ্ত বান্ধি দিলে। UPPLক আঁতৰালেহে NDAৰ লগত চামিল হ'ব BPF। ১৩ নম্বৰটো খবৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য, কেন্দ্ৰ চৰকাৰৰ অনুমোদনত কাজিৰঙাত ৩২ কিলোমিটাৰ উৰণ সেতু নিৰ্মাণ কৰা হ'ব আৰু কলিয়াবৰৰ পৰা নুমলীগড়লৈ ৮৫ কিলোমিটাৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হ'ব। ১৪ নম্বৰটো খবৰ, ৰাজেশ ভূঞা মন্তব্য, জুবিন গাৰ্গক বিষ খোৱা বুলি গম পোৱা পিছতো শেখৰজ্যোতিয়ে কি কৰি আছিল? শেখৰজ্যোতিয়ে আৰু অমিত প্ৰভাই কিয় বাধা দিয়া নাছিল? আৰু ইহঁত দুয়োজনে জুবিনক আজিলৈকে শ্ৰদ্ধাঞ্জলি নজনালে। আজিলৈ বাতৰি ইমানেই আছিল।
আৰু ভালকৈ বনাবলৈ চেষ্টা কৰি আছোঁ।